এদিন ঘৰত অকলে থাকিব লগা হৈছিল। মাহঁত ফুৰিবলৈ গৈছিল। সেইদিনা ঘৰত অকলে থাকিব লগা হ'ল। ইয়াৰ বাবে পাপাই আমাৰ ওচৰৰ খুৰা এজনক ৰাতি আহি থাকিবলৈ ক'লে। মোক সহায় কৰিবলৈ আৰু যাতে ৰাতি মই অকলে নাথাকোঁ। এই বিষয়ে খুৰাই ক'লে, চিন্তা নকৰিবা। মই থাকিলে কোনো সমস্যা নহ'ব। ইয়াৰ পিছত দেউতা, মা আৰু ভাইটি সকলোৱে ফুৰিবলৈ গ'ল। খুৰাৰ বিয়া হৈছিল ৫ বছৰ আগতে। চাকৰিৰ কাৰণে তেওঁ ইয়াত অকলে থাকিছিল। তেওঁৰ বয়স প্ৰায় ৩০ বছৰ হ'ব। সন্ধিয়া খুৰাই মোক চিকেন আনিবলৈ ক'লে, যিটো মোৰ প্ৰিয় খাদ্য আছিল আৰু সেই কথা শুনি মোৰ বৰ ভাল লাগিল। তাৰ পিছত ৰাতি চিকেন তৰকাৰী আৰু ভাত বনালোঁ। খুৰা আৰু মই একেলগে বহি ৰাতি আহাৰ খালোঁ। ইয়াৰ পিছত খুৰাই মোবাইলটো চাবলৈ ধৰিলে। তাৰ পিছত দুয়ো নিজৰ নিজৰ কোঠাত শুবলৈ গ'লো। ৰাতিপুৱা সাৰ পোৱাৰ পিছত খুৰাৰ বাবে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিলোঁ। ইয়াৰ পিছত তেওঁ সন্ধিয়া কি তৰকাৰী হ'ব বুলি সুধি অফিচলৈ ৰাওনা হ'ল। ইয়াৰ পিছত চাফ চিকুণ কৰি গা ধুবলৈ গ'লো। গা ধুই তাৰ পিছত সাজু হোৱাৰ পিছত ব্ৰেকফাষ্ট কৰিলোঁ। কিছু সময় জিৰণি ল'লোঁ। তাৰ পিছত দুপৰীয়া আহাৰ প্ৰস্তুত কৰি খাই মোবাইলটো চাই কিছু সময় পঢ়া শুনা কৰিলোঁ। ঠিক তেনেকৈয়ে সন্ধিয়া প্ৰায় ৭ বাজিছিল। খুৰাও অফিচত কাম কৰি থাকোঁতে বজাৰৰ পৰা শাক পাচলি আনিছিল। মই তেওঁৰ বাবে চাহ প্ৰস্তুত কৰি কিছু সময় বহি কথা পাতিলোঁ। তাৰ পিছত ৰাতি আহাৰ প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ আহিলোঁ। কিছু সময়ৰ পাছত হঠাতে বিদ্যুৎ বন্ধ হৈ গ'ল আৰু ঘৰখন আন্ধাৰ হৈ পৰিল। আমাৰ ঘৰত ইনভাৰ্টাৰ নাছিল। গতিকে চাকি এটা জ্বলাই ৰান্ধিবলৈ ধৰিলোঁ। অত্যন্ত গৰমৰ বাবে মোৰ বহুত ঘাম ওলোৱা আছিল। কিছু মুহূৰ্তৰ ভিতৰতে খুৰাও তাত আহি ক'লে, ইমান গৰমত কাম কৰিবলৈ কেনেকৈ সক্ষম হৈছা? মই ক'লো, যদি নকৰোঁ তেন্তে খাদ্য কেনেকৈ ৰান্ধিব? ভোকত থাকিব লাগিব। খুৰাই ক'লে, হয়, তুমি একেবাৰে ঠিকেই কৈছা। ইয়াৰ পিছত মই ৰন্ধা বঢ়া কৰি থাকিলোঁ আৰু লগতে খুৰাৰ লগত কথা পাতিলোঁ। কিছু সময়ৰ ভিতৰতে বিদ্যুৎ ঘূৰি আহিল। তাৰ পিছত খুৰাই দেখিলে যে মই ঘামত তিতি আছোঁ। তাৰ পাছত তেওঁ ক'লে, তুমি সম্পূৰ্ণ ঘামত তিতি গৈছা। এই কথাত মই হয় বুলি মাত দিলোঁ। কিছু সময়ৰ ভিতৰতে খাদ্য সাজু হৈ উঠিল। ইয়াৰ পিছত দুয়ো খাদ্য খাই পাকঘৰৰ কাম শেষ কৰিবলৈ ধৰিলোঁ। খুৰাও নিজৰ কিছুমান কাম কৰিবলৈ ধৰিলে। পাকঘৰৰ কাম শেষ কৰি মই গা ধুবলৈ গ'লো। কাপোৰবোৰ লৈ খুৰাক ক'লো, গা ধোওঁগৈ। ইয়াৰ পিছত মই গা ধুবলৈ গ'লো। গা ধোৱাৰ পিছত ৰঙা ৰঙৰ নাইট ড্ৰেছ এটা পিন্ধিলোঁ। তাৰ পিছত তাই খুৰাৰ ৰুমলৈ আহিল, তাৰ লগত কথা পাতিবলৈ। কিছু সময় কথা পাতি থাকোঁতে খুৰাই হঠাতে জোৰেৰে ক'লে, নেহা, তোমাৰ কান্ধত মকৰা আছে। এই কথাত অলপ নাৰ্ভাছ হৈ লগে লগে উঠি মকৰাটো পেলাই দিবলৈ চেষ্টা কৰিলোঁ। কিন্তু তেতিয়ালৈকে মকৰাটো ক'ত নোহোৱা হৈ গ'ল মই নাজানো। লগে লগে মকৰাটো আকৌ ঘূৰাই দেখা পালে। মোৰ ডিঙিৰ তললৈ আঙুলিয়াই দিলে। তেতিয়া ময়ো অনুভৱ কৰিলোঁ যে মোৰ ডিঙিত কিবা এটা আছে। মই একো বুজি পোৱাৰ আগতেই মকৰাটো মোৰ নাইটিটোত সোমাই আহিল। এই কথাত মোৰ বৰ ভয় লাগিছিল। সেই সময়ত মই কি কৰিম আৰু কি নকৰিব সেই বিষয়ে একো বুজিব পৰা নাছিলোঁ। সেই সময়ত মই ৰুমলৈ গ'লো, নাইটিটো জোকাৰি পেলালোঁ। কিন্তু মকৰাটো ওলাই নাহিল। ইয়াৰ পিছত আৰু অধিক ভয়ৰ বাবে মোৰ মগজুৱে কাম কৰা নাছিল। হঠাৎ মই একো বুজি নাপালোঁ। গতিকে মোৰ নাইটিটো আঁতৰাই তাইক মুক্ত কৰিলোঁ। ইয়াৰ পিছত অলপ সময়ৰ বাবে সকাহ পালোঁ, যাৰ বাবে খুৰাই সুধি আছিল। মই সম্পূৰ্ণ হৈ খুৰাক সন্মুখত আহি ক'লো, মকৰা গ'লগে। মই মাত্ৰ ভয় খাই আছিলোঁ। মোৰ এই ভয় দেখি খুৰাই ক'লে, নেহা, এই সকলোবোৰ কি? লাজৰ বাবে মই একো ক'ব পৰা নাছিলোঁ।
তেতিয়ালৈকে খুৰা মোৰ ওচৰলৈ আহিছিল। তাৰ পাছত ক'লে, তুমি ইমান ধুনীয়া, সেইবাবে মকৰাটো ইয়াত চাবলৈ আহিছিল, যাৰ বাবে মই অলপ হাঁহিলোঁ। তাৰ পিছত খুৰা মই বহি কথা পাতিলোঁ। তাৰ পিছত খুৰাই ক'লে, নেহা চিন্তা নকৰিবা, মকৰাটো তোমাৰ শৰীৰৰ পৰা আঁতৰি গৈছে। তাৰ পিছত কিছু সময়ৰ পাছত মোৰ সম্পূৰ্ণ জ্ঞান আহিল। তাৰ পিছত এই ঘটনাৰ বাবে খুৰাৰ ওচৰত বহিব ধৰিলোঁ। খুৰাই ক'লে, কিহৰ বাবে চিন্তা কৰিছা? যিকোনো মানুহৰ লগত এনেকুৱা হ'ব পাৰে, চিন্তা নকৰিবা। খুৰাই কোৱাৰ পিছত, তুমি আজি ভয় নকৰিবা, তুমি বৰ নাৰ্ভাছ হৈছা। কিছু দেৰি অস্বীকাৰ কৰাৰ পিছত মই মান্তি হ'লোঁ। তাৰ পাছত আকৌ এবাৰ বিদ্যুৎ বন্ধ হৈ গ'ল। ৰাতি প্ৰায় 10:30 বাজিছিল চাগে। খুৰাই মোবাইল ফ্লেট লাইটটো জ্বলাই দিলে। ইয়াৰ পিছত তেওঁ ক'লে, আজি মই 13 গৈ শুলে ভাল হ'ব। ময়ো এই কথাত সন্মতি দিলোঁ। তেওঁ গৈ তাতে শুলে। তাৰ পিছত খুৰাই মোক মোৰ হাতত ধৰিলে। মই মানা কৰিলোঁ। খুৰা মই আৰু টেৰেছলৈ আহিলোঁ। টেৰেছতো গৰম আছিল, কিন্তু বিদ্যুৎ এতিয়াও অহা নাছিল। গতিকে আমাৰ হাতত আন কোনো সমাধান নাছিল। কিছু সময় শুই থকাৰ পিছত মোৰ শৰীৰত ঘাম ওলাবলৈ ধৰিলে। তেতিয়া খুৰাক ক'লো, ইয়াতো বৰ গৰম। তাৰ পিছত খুৰাই মোক মৰমেৰে ক'লে, এতিয়া লগে লগে তুমি তোমাৰ ৰুমত শুবলৈ যোৱা। কিবা এটা ভাল লাগিব। ইয়াৰ ফলত গৰম কমি যাব আৰু তেতিয়া বিদ্যুৎ পুনৰ জ্বলিব। তেতিয়া আমি আকৌ তললৈ নামি শুই যাম। এই বিষয়টোৰ ওপৰত মই ভাবিবলৈ ধৰিলোঁ। কিন্তু তেতিয়াই খুৰাই কোৱা কথাখিনি ঠিকেই যেন লাগিল। তাৰ পিছত খুৰাই ক'লে, আপত্তি নাই যদি মই কিবা এটা ক'ব পাৰোঁনে? মই ক'লো, হয়, তোমাৰ মনত যি আহে কওক, মোৰ বেয়া নাপাওঁ। খুৰাই ক'লে, এতিয়া আন্ধাৰ হৈছে, গতিকে যদি বেছি গৰম লাগিছে তেন্তে আপুনি কোনো সংকোচ নকৰাকৈ আপোনাৰ বিচনী এখন আনিব পাৰিব। মোৰ কোনো সমস্যা নাই। কিছু সময় চিন্তা কৰি খুৰাক ক'লো, মই গৰমত শুব পৰা নাই। মোৰো বৰ গৰম লগা গৈছে, কিন্তু অলপ দ্বিধাবোধ হৈছে। এই কথাত খুৰাই ক'লে, তুমি মনৰ পৰা দ্বিধাবোধ আঁতৰাই আনিবা। মই তোমাক পিচি দিম। ইয়াৰ পিছত খুৰাই আকৌ মোবাইলৰ ফ্লেছটো অন কৰিলে। তাৰ পিছত মোৰ বেছি দিম বুলি ক'লে শৰীৰৰ পৰা এটা উষ্ণতে গৰম পৃথক কৰি সেই আন্ধাৰত মোক সম্পূৰ্ণ চেঁচা কৰি তুলিলে। আন্ধাৰৰ বাবে খুৰাই মোক দেখা নাপালে। বিদ্যুৎ অহা নাছিল আৰু টেৰেছত খুৰাৰ লগত একেলগে বিচি বহি আছিলোঁ। এফালে খুৰা আৰু কাষত মই। ৰাতি প্ৰায় 11:30 বাজিছিল চাগে। তাৰ পিছত কিছু সময়ৰ পাছত বিদ্যুৎটো আহিল। খুৰাই মোক ক'লে, তুমি ইয়াতে থাকা। মই চিৰিৰ বাল্বটো ছুইচ অন কৰি উভতি আহিম। তাৰ পিছত খুৰাই বিচনাখন ভাঁজ কৰি নমাই আনিলে। ঠিক তেতিয়াই মনত পৰিল, মোৰ কিছুমান বস্তুবোৰ বিচনাখনৰ ওপৰত পৰি আছিল, যিটো খুৰাই ভুলতে বিচনাৰ লগত লৈ গৈছিল। ইয়াৰ পিছত মই আংকুল বুলি চিৰিৰ ফালে দৌৰি গ'লো। দৌৰাৰ বাবে মোৰ শৰীৰ ভাগৰ ভাৰসাম্য হেৰুৱাই পেলালো আৰু মই পৰি গ'লো। মোৰ সোঁ গোৰোহাত আঘাত পাইছিলোঁ আৰু মোৰ বহুত বিষ হৈছিল। ইফালে খুৰা তালৈ আহি মোক এনেকৈ দেখি সুধিবলৈ ধৰিলে, নেহা তোমাৰ কি হৈছে? মই তোমাক তাতে থাকিবা বুলি কৈছিলোঁ, তেন্তে আন্ধাৰত কিয় নামি আহিলা? মই ক'লো, খুৰা তুমি মোৰ কিছুমান বস্তু বিচনাখনৰ সৈতে নমাই দিছিলা। ময়ো তোমাক একেখিনি কথা ক'বলৈ নামি আহিছিলোঁ। ঠিক তেতিয়াই মোৰ ভৰিখন পিছলি পৰিল আৰু মই পৰি গ'লো। খুৰাই মোক সুধিলে, আঘাত ক'ত পাইছা? তাৰ পিছত ক'লো, মই গোৰোহা বিষত ভুগিছোঁ, যাৰ বাবে মই উঠিব পৰা নাই। মোক খুৰাই তুলি লৈ গ'ল। মই খুৰাৰ কোলাত সম্পূৰ্ণ লাজত ৰঙা হৈ পৰিলোঁ। মোৰ ৰঙা মুখখন খুৰাৰ চকুৰ সন্মুখত আছিল। তাৰ এখন হাত মোৰ পিঠিত আৰু আনখন হাত মোৰ ভৰিৰ তলত আছিল। খুৰাই মোক ৰুমলৈ নমাই আনি বিচনাত শুৱাই দিলে। ইয়াৰ পিছত মই ওচৰতে বহিল। এতিয়া কোৱা নেহা, তুমি বৰ ধুনীয়া, তোমাৰ হাত দুখন বৰ কোমল। লাহে লাহে সি মোৰ ভৰিখন মালিচ কৰিব ধৰিলে।
ইয়াৰ পিছত মোৰ ভৰিটোৰ আৰাম পালে। তেওঁ এই কাম কৰাৰ বাবে মই বৰ লাজ লাগিল। সেই নিশা আমি কথা পাতি আছিলোঁ। ইয়াৰ পিছত আমি দুয়ো নিজৰ নিজৰ কোঠাত শুই থাকিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব